নমস্কাৰ, আপোনালোকে চাই আছে আছামিজ ইউটিউব চেনেল সপোন। পোনপ্ৰথমতে মোৰ সপোন ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালেই আছোঁ। দীপাৱলীৰ কাৰণে মাজত মাত্ৰ আৰু 2 দিন বাকী আছে। সেই উদ্দেশ্যে মৃন্ময় শিল্পীসকলে নিজৰ কৰ্মজীৱনত কিদৰে ব্যস্ত হৈ পৰিছে তাক দেখুৱাবলৈ আপোনালোকৰ ওচৰত অকণমান প্ৰয়াস কৰিছোঁ। এগৰাকী মৃন্ময় শিল্পী ঘৰত মই উপস্থিত হ'লোঁ। সেই মৃন্ময় শিল্পীগৰাকীয়ে কেনেধৰণে দিন ৰাতি একাকাৰ কৰি নিজৰ কৰ্মজীৱনত ব্যস্ত হৈ পৰিছে তাক আপোনালোকক মই দেখুৱাম। আপোনালোকে সমগ্ৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। এয়া চাওক, আইতায়ে মাটিৰে কটা সাজি আছে। আমি যে দৈ খাওঁ সেই দৈৰ কটা। আচলতে আজিকালি মানুহে আইনাৰ বটলত বনোৱা দৈয়ে বেছিকৈ খায় বা গাখীৰৰ পেকেটত দৈ বনাই খায়, কিন্তু আচলতে সেইবোৰ খাব নালাগে। মাটিৰে সজা কটা দে দৈ খাব লাগে বা মাটিৰে কটাত দৈ বনাব লাগে। সেইটোৱে আমাৰ দেহৰ কাৰণে বেছি উপকাৰী। এ চাওক, বাইদেৱে ছাতি বনাই আছে। আচলতে কি জানেনে, দীপাৱলীত আমি যি ছাতিবোৰ ব্যৱহাৰ কৰোঁ সিদিনাই ব্যৱহাৰ কৰোঁ, তাতে 2 দিন পিছত ছাতিবোৰ অ'ত ত'ত পৰি থাকে বা ভাঙি পেলাওঁ। আচলতে সেইটো কৰিব নালাগে, কাৰণ সেইসকলে জানে যিসকলে ছাতিবোৰ বনায়, যি ধুনীয়াকৈ ছাতিবোৰ বনাই উলিয়াব বা প্ৰস্তুত কৰি উলিয়াব, আমি তাৰ মূল্যটো বুজি পাব লাগে। আমি যদিও পইচা দি কিনো, কিন্তু সেইটো আমি মূল্যটো বুজি পাব লাগে। কাৰণ সেই মৃন্ময় শিল্পীসকলে সেই ছাতিবোৰ নবনালে আমি নোৱাৰিলোঁ হয়, কাৰণ তেওঁলোকৰ একো বৃত্তিবোৰ তেনেকৈ চলি আছে। গতিকে আচলতে আমি তেওঁলোকৰ দুখটো বুজিব পাব লাগে। আচলতে সেই মৃন্ময় শিল্পীসকলৰ যে কপালৰ গাম মাটিত পেলাই কিনে সেই ছাতিবোৰ বনাইছে, ছাতিবোৰ নহয়, যিকোনো মৃন্ময় শিল্পীসকলেই বস্তু নবনাওক কিয়, আমি সেইবোৰ কি কৰিব নালাগে, য'ত ত'ত থ'ব নালাগে বা পেলাব নালাগে, ভাঙি পেলাব নালাগে। সেইবোৰ আমি অত্যাচাৰ কৰিব নালাগে, সেইবোৰৰ প্ৰতি আমি ধ্যান দিব লাগে। এনেকৈয়ে মাটিৰ বাচনবোৰ বনাই এনেকৈ নাৰা, টুক, খেৰ, থোপ কৰি কিনে তাৰ ভিতৰত সোমাই দিয়ে। দেখিছে নহয়, তাৰ ভিতৰত সোমাই দিয়ে, দি কিনে জুই জ্বলাই দিয়ে। দি কিনে ইয়াত 1 2 দিন পিছত সেইবোৰ আকৌ উলিয়াব লাগিব, বা উলিয়াৰ পিছত সেইবোৰ ৰঙা, আমি যিটো ছাতি পাওঁ ৰঙা হয়, সেই ছাতিবোৰ উলিয়ালে তাৰ পৰা ৰঙা হ'ব। গতিকে তাক পুৰিব লাগিব, পুৰাৰ পিছত সি ৰঙা উঠিব। গতিকে আপোনালোকে দেখিছেই, ইয়াৰ পৰা 1 2 দিন পিছতে উলিয়াব পৰা যায় ছাতিবোৰ। সেয়া চাওক, এই ছাতিবোৰ উলিওৱা হৈছে, উলিয়াই কিনি ইয়াত থৈ দিয়া হৈছে। এয়া চাওক, মাটিৰ সাজি উলিওৱা ছাতি। এয়া চাওক, বিচাৰিছো কাষৰতে সদায়